নমস্কাৰ প্ৰিয় শ্ৰোতা, আপুনি শুনি আছে অনলাইন ৰেডিঅ' মাজুলী টুইংকলৰ সৈতে। আজি আমি কথা পাতিম এনে এজন ব্যক্তিৰ বিষয়ে যিজনে বৰ্ণ বিবাদৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁৰ জীৱনৰ ২৭টাকৈ বছৰ জেইলত কটাইছিল। শান্তিৰ নোবেল বঁটা বিজয়ী নেলছন মেণ্ডেলাৰ আজি জন্মদিন। তেওঁৰ জন্ম হৈছিল ১৯১৮ চনৰ আজিৰ দিনটোতে। তেওঁক শান্তিৰ বাহক বুলি জনা যায়। বৰ্ণ বিবাদ প্ৰথাৰ কাৰণে যুঁজ দিয়াৰ বাবে তেওঁ ২৭ বছৰ ধৰি জেল খাটিবলগীয়া হয়। তেওঁ জেইলত কটোৱা সময়সীমা শেষ হোৱাৰ পাছত সেই সময়ত তেওঁক বৰ্ণ বিবাদৰ বিৰোধিতাৰ প্ৰতীকৰূপে গোটেই বিশ্বতে পৰিচিত হৈছিল। সংযুক্ত ৰাষ্ট্ৰসংঘই তেওঁৰ জন্মৰ দিনটোক গোটেই বিশ্বতে নেলছন আন্তঃৰাষ্ট্ৰীয় দিৱসৰ ৰূপত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জিন্দাবাদ মেণ্ডেলা, মেণ্ডেলা জিন্দাবাদ। ১৯৪১ চনত মেণ্ডেলা জোহান্সবাৰ্গলৈ যায়, য'ত টি ৱাল্টাৰ চিছলো আৰু ৱাল্টাৰ এলবাৰ্টক লগ পায়। এই দুজন ব্যক্তিয়ে মেণ্ডেলাৰ ৰাজনৈতিক জীৱনত বহুতখিনি প্ৰভাৱ পেলায়। তেওঁ আৰম্ভণিতে এটা সাধাৰণ ক্লাৰ্কৰ চাকৰিত যোগদান কৰে, কিন্তু লাহে লাহে তেওঁ ৰাজনৈতিক জীৱনলৈ অগ্ৰসৰ হয়। বৰ্ণ বিবাদৰ বিৰোধিতা কৰিবলৈ তেওঁ ৰাজনৈতিক জীৱনত খোজ পেলায় ১৯৪৪ চনত। সেই বৰ্ষতে তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰে, যিটো দলৰ জৰিয়তে তেওঁ বৰ্ণ বিবাদৰ আন্দোলন কৰে। ১৯৪৪ চনটোতে তেওঁ বন্ধুৰ সৈতে লগ হৈ আফ্ৰিকান নেশ্যনেল ইয়থ লীগৰ স্থাপন কৰে। আর ৭টা মাসের অন্ধকারাগার ভাঙলে ১৯৬১ চনত মেণ্ডেলা আৰু তেওঁৰ বন্ধুৰ ওপৰত দেশদ্ৰোহী হিচাপে আৰোপ লগোৱা হয়, কিন্তু শেষত তেওঁলোকক নিৰ্দোষী বুলি প্ৰমাণ হয়। জিন্দাবাদ মেণ্ডেলা। ১৯৬২ চনত শ্ৰমিকসকলক আন্দোলন কৰিবলৈ উৎসাহ জনোৱা আৰু বিনা অনুমতিত দেশ পাৰ হোৱাৰ কাৰণে মেণ্ডেলাক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ ফলশ্ৰুতিত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় ১৯৬৪ চনত। জীৱনৰ ২৭ বছৰকাল জেইলত কটোৱাৰ পাছত ১৯৯০ চনত নেলছন মেণ্ডেলাই মুক্তি পায়। বৈষম্যের ইয়াৰ পিছত ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাত নিৰ্বাচনত ক'লা ছালৰ লোকসকলেও ভূমিকা লয়। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে ৬০% ভোটৰ সৈতে নিৰ্বাচনত জয় হয়। ১০ মে' ১৯৯৪ চনত নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। দক্ষিণ আফ্ৰিকাৰ নতুন সংবিধানখন ১৯৯৬ চনত সংসদত গৃহীত হয়। মেণ্ডেলা, মেণ্ডেলা জিন্দাবাদ। এয়াই আছিল নেলছন মেণ্ডেলাৰ জীৱন সংগ্ৰামৰ কাহিনী। নেলছন মেণ্ডেলাই কৈছিল, আহক আমি সকলোৱে নিজৰ সৈতে শপত গ্ৰহণ কৰোঁ যে আমি সকলো লোকৰ দৰিদ্ৰতা, অভাৱ, কষ্ট আৰু যিকোনো ধৰণৰ ভেদভাৱৰ বন্ধনৰ পৰা মুক্ত কৰিম। এইজনা বীৰ পুৰুষৰ মৃত্যু হয় ২০১৩ চনত। নেলছন মেণ্ডেলাই বৰ্ণ বিবাদৰ অন্ত পেলাই এক নতুন যুগৰ সূচনা কৰিলে। বৰ্ণ বিবাদক আচলতে এক নিজ মানসিকতা বুলি ক'ব লাগিব। শান্তিৰ বাহক নেলছন মেণ্ডেলাক তেওঁৰ জন্মদিনৰ শুভ মুহূৰ্তত আমি অনলাইন ৰেডিঅ' মাজুলীৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ অলেখ শ্ৰদ্ধা আৰু ভক্তি। প্ৰিয় শ্ৰোতা, তেনে টুইংকলক আজিলৈ বিদায় দিয়ক আৰু শুনি থাকিব অনলাইন ৰেডিঅ' মাজুলী। বন্দী শিবির তুমি নাচলে, সাম্য পিয়াসী লক্ষ্যজনের বন্দী শিবির তুমি নাচলে। জিন্দাবাদ মেণ্ডেলা।